Hello friends, welcome back to my YouTube channel Vanita's Creation. Friends, এই ভিডিঅ'ত আজি মই আপোনালোকৰ লগত কথা পাতিম আমাৰ ফটা গেৰুৱাৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে। আপুনি কিদৰে ঘৰুৱা পদ্ধতিৰে ফটা গেৰুৱা ঠিক কৰিব পাৰিব। তো বলক ফ্ৰেণ্ডছ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখৰ সৌন্দৰ্যৰ যত্ন লওঁতে মানুহে প্ৰায়ে তেওঁলোকৰ ভৰিৰ যত্ন কৰিবলৈ পাহৰি যায়। চাবলৈ গ'লে শাৰীৰিক আকৰ্ষণ বজাই ৰখাত মুখৰ লগতে ভৰিখনেও বিশেষ ভূমিকা পালন কৰে। সেয়েহে ভৰিৰ সমস্যাৰ প্ৰতি মনোযোগ দিব লাগে। মহিলাসকলে ফটা গেৰুৱাৰ দ্বাৰা অধিক বিকাৰগ্ৰস্ত হয়। ই কেতিয়াবা বিৰক্তকৰ অৱস্থাত পেলাব পাৰে। গেৰুৱাৰ বাহিৰ ফালৰ ছাল টান, ডাঠ আৰু শুকাই গৈ এৰাই যোৱাকে গেৰুৱা ফটা বুলি কোৱা হয়। কেতিয়াবা কম বেছি পৰিমাণে বিষ হোৱাৰ লগতে তেজো ওলাব পাৰে। আপোনালোকে জানেনে আমাৰ গেৰুৱা কিয় ফাটে? ভৰিৰ গেৰুৱা ফটাৰ বিভিন্ন কাৰণসমূহ হৈছে বতৰ অধিক শুকান হ'লে, বহুত ৰ'দ দি থাকিলে ই আমাৰ ছালক প্ৰভাৱিত কৰে, ফলত ভৰিৰ গেৰুৱা ফাটিব পাৰে। মেদবহুলতাও হৈছে গেৰুৱা ফটাৰ এটা কাৰণ। ই ভৰিৰ ওপৰত শৰীৰৰ সম্পূৰ্ণ ওজনৰ সৃষ্টি কৰে, যিয়ে গেৰুৱা ফটাত সহায় কৰে। আনকি অতি দীঘলীয়া খোজ কাঢ়িলে নাইবা একে স্থানতে অত্যধিক সময় দীঘলীয়াকৈ থিয় হৈ থাকিলে ভৰিৰ গেৰুৱা ফাটিব পাৰে। ডায়েবেটিছেও ভৰিৰ গেৰুৱা বা গুৰুৱা ফটাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চেণ্ডেল অবিহনে খোজ কাঢ়িলে, ফিট নোহোৱা টাইট জোতা পিন্ধিলে ভৰিৰ গেৰুৱা ফাটিব পাৰে। বলক জানো গেৰুৱা ফটাৰ ঘৰুৱা চিকিৎসা। নাম্বাৰ 1, আপুনি 1 কাপ মৌ 1 বাল্টি কুহুমীয়া পানীত মিহলি কৰক। তাৰ পিছত আপোনাৰ ভৰি দুখন বাল্টিটোত 15 পৰা 20 মিনিটৰ বাবে ডুবাই ৰাখক। এতিয়া আপোনাৰ গেৰুৱা আৰামদায়কভাৱে মালিচ কৰক। ইয়াৰ পিছত অলপ পাতল পানীৰে ভৰিখন ধুব। এই প্ৰক্ৰিয়াটো দৈনিক পুনৰাবৃত্তি কৰক যেতিয়ালৈকে ভৰিৰ তলুৱাখন ঠিক হৈ নাযায়। নাম্বাৰ 2, চাউলৰ গুড়িৰ সৈতে মৌ আৰু নেমুৰ ৰস মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক। পেষ্টটো প্ৰস্তুত কৰাৰ পিছত আপোনাৰ ভৰি 10 মিনিটৰ বাবে পাতল গৰম পানীত ডুবাই ৰাখক। তাৰ পিছত আপোনাৰ গেৰুৱাবোৰ প্ৰস্তুত কৰা পেষ্টেৰে ঘঁহক। যেতিয়ালৈকে আপোনাৰ গেৰুৱা কোমল নহয় তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো সপ্তাহত 2 বাৰ কৰিব পাৰে। নাম্বাৰ 3, ৰাতি শোৱাৰ আগতে আপোনাৰ ভৰিৰ গেৰুৱাত নাৰিকল তেল প্ৰয়োগ কৰক। এতিয়া অলপ দেৰি মালিচ কৰক। তাৰ পিছত মোজা পিন্ধি গোটেই ৰাতি তেনেকৈ শুই যাওক। ৰাতিপুৱা গেৰুৱাবোৰ পানীৰে ধুওক। গেৰুৱা কোমল নোহোৱালৈকে প্ৰতি নিশা শোৱাৰ আগত এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰক। অতি শীঘ্ৰেই আপোনাৰ গেৰুৱা ঠিক হ'ব। নাম্বাৰ 4, তিল তেল বহুতো পুষ্টিৰে সমৃদ্ধ হোৱাৰ লগতে আঘাত আৰোগ্য কৰাৰ গুণো আছে। কেতিয়াবা ফটা গেৰুৱাবোৰত সংক্ৰমণৰ সমস্যা হ'লে তিল তেলেৰে মালিচ কৰিব লাগে। আৰু তিল তেল গেৰুৱাৰ বিষ উপশম কৰে। গতিকে আপুনি ভৰিৰ গেৰুৱাত তিল তেল প্ৰয়োগ কৰক। নাম্বাৰ 5, ভৰি ডুবাব পৰা বাল্টি এটা কুহুমীয়া গৰম পানীৰে পূৰ কৰক। তাৰ পিছত ভৰিৰ গেৰুৱাবোৰ কেইমিনিটমানৰ বাবে পানীত ডুবাই ৰাখক আৰু তাৰ পিছত পানীৰ পৰা উঠাই পৰিষ্কাৰ কৰি শুকাই লওক। এতিয়া ফটা গেৰুৱাৰ ওপৰত এলোভেৰা জেল প্ৰয়োগ কৰক। তাৰ পিছত মোজা পিন্ধি লওক আৰু গোটেই ৰাতি এলোভেৰা জেল গেৰুৱাৰ ওপৰত লাগি থাকিব দিয়ক। ৰাতিপুৱা পৰিষ্কাৰ পানীৰে গেৰুৱাবোৰ ধুওক। শোৱাৰ আগতে দৈনিক 4 পৰা 5 দিনৰ বাবে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰক। নাম্বাৰ 6, গ্ৰীষ্মকালত ফটা গেৰুৱাৰ চিকিৎসাৰ বাবে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। ইয়াত আৰোগ্য আৰু বাসৰোধী গুণ থাকে। ইয়াৰ উপৰিও এই অলিভ অইলে ছাল পুনৰ গঠন কৰাত সহায় কৰিব পাৰে। নাম্বাৰ 7, ফটা গেৰুৱা ঠিক কৰাৰ বাবে গোমূত্ৰ গৰম কৰি গৰমে গৰমে ভৰিত ডুবাই দিয়ক। কুহুমীয়া গৰম কৰিব। 4-5 দিনত আপোনাৰ ফটা গেৰুৱা ঠিক হৈ যাব। আপোনাৰো যদি গেৰুৱা ফাটিছে তেতিয়াহ'লে ইয়াৰে যিকোনো এটা টিপছ ব্যৱহাৰ কৰক, নিশ্চয় সুফল পাব।